দোস্ত মই পবিত্ৰ মোৰ ইউটিউব চেনেল ৰামধেনু ব্লগছলৈ আপোনালোকক স্বাগতম জনালোঁ। দোস্ত একচুৱেলি মই এতিয়া আছোঁ তেজপুৰত আৰু তেজপুৰত কেলৈ ঘপককৈ মই ভিডিঅ'টো কৰিবলগীয়া হ'ল। মই ভাবিছিলোঁ প্ৰথম ভিডিঅ'টো নকৰিম বুলি ভাবিছিলোঁ, কাৰণ কৰিবলগীয়া হৈ গ'ল। ভিডিঅ'টো এনেকুৱা আছিলে, মই মানে দেউতাৰ সৈতে মোৰ সৰু দেউতাৰ সৈতে মানে গাড়ী এখন চাবলৈ আহিছিলোঁ। গাড়ীখন কিন্তু আজি লোৱাৰ কথা নাছিলে, মানে চব গাড়ী ট্ৰানজিটত আছে, অসমত আহি পোৱা নাই। তাৰপিছতে আমি যিখন গাড়ী ল'বলৈ আহিছিলোঁ সেই গাড়ীখন আমি পচন্দ নকৰিলোঁ, কিন্তু দেউতাই মানে বেলেগ এখন গাড়ীহে পচন্দ কৰিলে। মই ভাবিছিলোঁ যিদিনা আজি বুকিং কৰি থৈ যাব, যিদিনা আহিব সেইদিনা ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, কিন্তু আজি মানে গাড়ীখন বেলেগ এখন গাড়ী পচন্দ হোৱাত দেউতাই এইখনকে লৈ যাম বুলি কোৱাত আজি আমি সেইখন গাড়ীকে এতিয়া ল'বলৈ ৰেডি কৰিছোঁ। আৰু সেই ৰেডি কৰাৰ বাবে আপোনালোকক মই ভিডিঅ'টো কৰিলোঁ আৰু কেনেকুৱা গাড়ী লৈ আছোঁ আপোনালোকক দেখাই আছোঁ। আৰু মোৰ লগত এয়া দেউতা আৰু এইটো হ'ল মোৰ ভাইটি আৰু তাৰপিছতে আৰু মোৰ মাহীৰ ল'ৰা এটাও আছে। আমি চাৰিটাই আহিছিলোঁ আৰু ভবা নাছিলোঁ আজি গাড়ীখন ল'ম বুলি, কিন্তু আজি ল'লোহি। ব'লক আপোনালোকক গাড়ীখন দেখাই আছোঁ। গাড়ীখন হৈছে মাৰুতিৰ XL6 হয়। ব'লক আপোনাক এবাৰ দেখাই আছোঁ গাড়ীখন। বন্ধুসকল, এইটোৱে হৈছে মাৰুতিৰ শ্ব'ৰুমটো, যিটো নেক্সা। আৰু আমি আজি যিখন গাড়ী ল'বলৈ আহিছোঁ এইখন হৈছে মাৰুতি XL6 নেক্সাৰ। এইটো ভিতৰতো হয় শ্ব'ৰুমৰ, দেখাই আছোঁ মই। এইখন হৈছে গাড়ীখন, এইখন দেখিছে, মই 5খনৰ পৰা দেখাইছোঁ গাড়ীখন। গাড়ীখন একচুৱেলি এইখনে লোৱা হয়, এইপিনে নহয়। এইখন হৈছে, এইটো চাওক, এইখন। আৰু এইটো মাহী ল'ৰা মোৰ, দেখিছে চাৰলংকি সিও আছে। আৰু গাড়ীখনৰ ডিজাইন দেখাই আছোঁ কি কি, এইটো চাওক, মই লৈ পিনে দেখাই আছোঁ। গাড়ীখনৰ বহুত আছে ইয়াতে, ছুইচ ষ্টাৰ্ট ইঞ্জিনৰ এইটো দেখিছে ইয়াত আছে। আৰু বহুত ধুনীয়া হয় ফেচিলিটি এইটো। আৰু স্ক্ৰীণ আছে, ইয়াত অলপ পাছত কৰি আছোঁ। গাড়ীখন এতিয়া অলপ ছাৰ্ভিচিঙত কৰিব। তাৰপাছতে আৰু কি কি আছে চাৰলংকি কোৱাচোন ইয়াত সুবিধাবিলাক। আৰু পিছপেনৰখিনি দেখাই আছোঁ। পিছপনৰ এইটো চাওক, ছিংগল চিটাৰ দুটা আছে। আৰু তাৰপিছত বেক চাইডে আৰু এটা আছে। টোটেল 7 চিটাৰ হয় গাড়ীখন, বিৰাটেই ধুনীয়া। মই আগ চাইডৰ পৰা দেখাইছোঁ, এইটো চাওক, পুৰা ফুল ভিউটো লওক, ফুল একদম। এইটো চাওক, আৰু ষ্টাৰ্ট কৰি মই দেখাই আছোঁ। আৰু এইবিলাক এচি দেখিছে, এচি আছে, ইয়াতো আছে। আৰু দেখিবলৈ বিৰাট ধুনীয়া, ইন'ভা টাইপৰে হয়। এখন নতুন ওলাইছে মডেল XL6, এইখন মাৰুতিৰে হয়। সম্পূৰ্ণ মই দেখাই আছোঁ। আৰু দেউতাই এইখন গাড়ীয়ে পচন্দ কৰিছে। কালাৰটো এইখন, আমি হোৱাইট কৈছিলোঁ, কিন্তু হোৱাইট নলয়, তেওঁ এখনেই ল'ব। এয়া কাগজবিলাক ৰেডি কৰি আছে। আৰু এইটো বেক চাইডটো দেখিছে, বেক চাইডটো ছিটবিলাক এনেকৈ দাঙি দিলে আপুনি এনেকৈ পেলাই দিব পাৰিব। এইটো দেখিছে, বহুত স্পেচ আছে, বহুত ডাঙৰ স্পেচ এটা আছে। আৰু তলৰটো চাওক, ইয়াতে চকা এটা আছে। এইখন হৈছে মাৰুতিৰ XL6, এইখনকে ঠিক কৰিছোঁ। আৰু গাড়ীখনৰ ইঞ্জিনটো হৈছে এইটো, চাওক, বহুত হেভি ইঞ্জিনৰ হয় এইটো। প্ৰথম মোক বুলেৰো ঠিক কৰিব দিছিলে, মই বুলেৰো কৰিলোঁ, কিন্তু অকণমান দামটো বেছি কাৰণে এইখন ল'ব বিচৰা নাছিলে। ভাত পানী খুৱাই আনি আমি মানে এইখন লোৱাইছোঁ। এতিয়া এইখনকে পচন্দ কৰিছে। আমি দুটা এতিয়া লৈ কৰি ঘৰ পাওঁতে অকণমান দেৰি হ'ব। আৰু বাকীখিনি কি কি কাগজ পত্ৰ পেপাৰ ৰেডি কৰি আছে, কৰি পিনে আপোনালোকক দেখাই আছোঁ। আৰু গাড়ী হৈ গ'ল, এতিয়া ৰেডি কৰি আছে। এতিয়া চিধা এইখন গাড়ী লৈ আমি ডিফু যাম আৰু কাইলৈ আকৌ লৈ আহিম। আমিকেইটা বহি আছোঁ, পানী পাম নেকি বাৰু? আমি কাগজ পত্ৰ আমি ঠিক কৰি আছোঁ। আমি ভাবাই নাছিলোঁ আজি গাড়ী পাম বুলি, কাৰণ তেখেতসকলে কৈছিলে যে চব গাড়ী ট্ৰানজিটত আছে। দুখন গাড়ী আছে এনেকুৱা, সেই দুখন গাড়ী, এখন হোৱাইট আছে আৰু এখন এইখন গ্ৰে কালাৰৰ হয়। আমি এইখনকে পচন্দ কৰিছোঁ দেউতাই, আৰু এইখনকে লৈ আমি এতিয়া যাম। এতিয়া
কমচে কম ৰেডি কৰোঁতে বহুতখিনি সময় লাগিব তেওঁলোকে চব কাগজ পাতি ৰেডি কৰি তাক আকৌ ছাৰ্ভিচিং কৰি মেলি আমাক দিব দেখাই আছোঁ আপোনালোকে চাই দিব আমাৰ চেক কাটি তেখেতক দিয়া হৈ গ'ল আপোনালোকে দেখিলে আৰু এতিয়া গাড়ীটো যিটো ভিতৰত আছে তাৰ পৰা ছাৰ্ভিচিং কৰি লৈ আনিব গৈছে আৰু অলপ দেৰি পিছত আমি আৰু গাড়ী ইয়াৰ পৰা লৈ গৈ আছোঁ আৰু ডেলিভাৰী এইটোৱে গাড়ী এয়া আমাৰ গাড়ীৰ ডিলাৰৰ এখেত আৰু তেখেতে আমাৰ গাড়ীখন দি আছে আমি গৈ আছোঁ এতিয়া অলপ গাড়ীটো টেষ্ট ড্ৰাইভৰ কাৰণে বেলেগ এখন গাড়ীয়ে হয় তথাপিও আমি এইখন গাড়ী লৈ অলপ টেষ্ট ড্ৰাইভ কৰি আহিম কেনেকুৱা হয় চলাব গৈ আছোঁ আপোনালোকে চাই থাকিব টেষ্ট ড্ৰাইভৰ কাৰণে গৈ আছোঁ এতিয়া আপোনাৰ নামটো অনুপম সিং অনুপমজীয়ে এতিয়া লৈ যাব আমাক চিট বেল্ট আমাক কৰি দিব আৰু ইয়াতো চাবি নালাগেই নালাগে কিলেছ এণ্ট্ৰি হৈছে আৰু ইয়াত পুছ ষ্টাৰ্ট বাটন দিয়া হৈছে জাষ্ট আপুনি ক্লাছটো প্ৰেছ কৰি আপুনি গাড়ীখন ষ্টাৰ্ট কৰিব পাৰে ইয়াত আপোনাৰ ফাংচন এইটো ফুল্লি স্মাৰ্ট হাইব্ৰিড ইঞ্জিন ইয়াত দিয়া হৈছে 1.5 লিটাৰ আপোনাৰ স্মাৰ্ট হয় ইয়াত স্মাৰ্ট হাইব্ৰিডৰ এটা সুবিধা কি আছে আপুনি 3টা ফাংচন পাব আপোনাৰ আইডল ষ্টাৰ্ট ষ্টপ টৰ্ক এছিষ্ট আৰু ব্ৰেক এনাৰ্জি ৰিজেনেৰেশ্যন আপোনাৰ ইয়াত ডুৱেল বেটাৰী ছেটআপ আছে এটা লিড এচিড বেটাৰী যিটো গাড়ীৰ বনেটত আছে এটা আপুনি যিটো চিটত বহি আছে তাৰ তলত এটা লিথিয়াম বেটাৰী দিয়া হৈছে সেইটোৰে সুবিধা কি হয় এতিয়া ধৰক ছাপ'জ মই এনেকৈ গৈ ইয়াত ৰখি দিলোঁ ইয়াত মই ৰখিছোঁ মই ইয়াত ৰখিলোঁ মই ৰখি দিলোঁ এই যেনে মই গিয়াৰটো নিউট্ৰেল কৰিলোঁ নিউট্ৰেল কৰি মই ক্লাছটো এৰাৰ লগে লগে গাড়ী বন্ধ হৈ গ'ল গাড়ী বন্ধ হৈ আছে ফুল বন্ধ হৈ আছে হা কিন্তু যদি মই এতিয়া ধৰক মই এইটো গ্লাছটো দিয়াৰ লগে লগে গাড়ীটো ষ্টাৰ্ট হৈ যায় এইটো আপোনাৰ স্মাৰ্ট হাইব্ৰিডৰ এটা ফাংচন হয় য'ত আপুনি পেট্ৰল আপোনাৰ যিটো ফিউল কনজাম্পশ্যন হয় সেইটো বাচি যায় আৰু আপুনি ভাল মাইলেজ পায় আৰু য'তে অলপ ধৰি লওক ট্ৰেফিক জাম হয় তাত কিন্তু ইয়াত এটা বস্তু যিটো ছেকেণ্ড বেটাৰী আপোনাৰ দিয়া হৈছে সেইটোৱে আপোনাৰ গোটেই ইলেক্ট্ৰিকেল পেনেল যিটো চাইছে AC মিউজিক এইবিলাক গোটেইখিনি কণ্ট্ৰল হৈ থাকে এইটো আমাক তেখেতে যিটো বুজাই দিছে গাড়ীখনৰ এটা ডাঙৰ ফেচিলিটি আছে গাড়ীখনত 2টা বেটেৰী আছে যিটো আমি যেতিয়া গৈ থকা অৱস্থাত আমি যেতিয়া ট্ৰেফিক জামত ৰখোঁ তেতিয়া অট'মেটিক গাড়ীখন বন্ধ হৈ যাব ইঞ্জিন কিন্তু নেক্সট যিটো মোৰ চিটৰ তলত এটা বেটেৰী আছে সেই বেটেৰীটোৱে কি কৰিব আপোনাৰ গোটেই গাড়ীখন মানে চলাই ৰাখিব মানে যেনেকৈ আমাৰ মিউজিক চিষ্টেম হওক AC হওক এইবিলাক সুবিধা আছে বহুত ভাল আৰু তাৰপিছত যেতিয়া আমি ক্লাছডাল দবাই দিম আকৌ গাড়ীখন নিজে নিজে ষ্টাৰ্ট হৈ যাব এইটো এটা বহুত ভাল মানে খুবি গাড়ীখনৰ অলপ আহিছোঁ অলপ নতুন গাড়ী দেউতাৰ মানে মন আছিলে দেউতাৰ মানে জয়গুৰু শংকৰ ষ্টিকাৰ এটা বনাব লাগে যিটো ইয়াৰ গাড়ীৰ ওপৰত লগাব একেবাৰে লগাই যাবৰ কাৰণে আমি সেই জয়গুৰু শংকৰটো লিখিবলৈ তেখেতসকলৰ ইয়াত আহিছোঁ দোকানত আহিছোঁ তেখেতসকলে বনাই দিব আপোনালোকক তেজপুৰখনো দেখাই আছোঁ অকণমান আমি ভিতৰ দি আহিছোঁ তেজপুৰৰ এইখন মেইন টাউন হয় তেজপুৰৰ কি মন্দিৰ এইটো মহাভৈৰৱ এইটো মন্দিৰ হয় সন্মুখত এইটো দেখিছে মই দেখাই আছোঁ টেষ্ট ড্ৰাইভৰ লগতে আমাক চিটি টুৰ হৈছে এইখন দৰং কলেজ এইখন চাই লওক by the sounds I'm breathing in. Hold tight, chemicals collide. Hold tight, hold tight, hold tight. Dripping lights paint the skies, all because of you. এইটো হৈছে মেইন কি পৰুৱা চাৰিআলি এইটো পৰুৱা চাৰিআলি কয় এইপিনে আছে মিছন চাৰিআলিটো আগত আৰু এনেকৈ চিধা যদি যায় তেতিয়া আপোনাৰ তেজপুৰ ইউনিভাৰ্চিটি এইটো পৰুৱা চাৰিআলি কয় আৰু এতিয়া আমি গৈ আছোঁ মিছন চাৰিআলি ওচৰলৈ আমাৰ ডিলাৰ তাৰ আগতেই আমি পাম আৰু এই পাই গ'লোহি আমাৰ ডিলাৰ এইটোৱে ডিলাৰটো দেখিছে মাৰুতি চুজুকি নেক্সা আমি চালোঁ এতিয়া আমাৰ নিজৰ গাড়ীখনলৈ যাওঁ এইখন বেলেগৰ গাড়ী আছিলে আমি বেলেগৰ গাড়ীতে টেষ্ট ড্ৰাইভ কৰিলোঁ আহি আছোঁ আমি ইয়াতে বহিম এতিয়া এইখন আমাৰ গাড়ীখন আৰু আমাৰ দুটা ইয়াতে বহি আছে
make it last forever. Stop in time, yeah, I'm surrendering. Hold tight, chemicals collide. Hold tight, hold tight, hold tight. Dripping lights paint the skies, all because of you. Dripping lights paint the skies, only you. এখন তেজপুৰৰ এখন বিখ্যাত মিঠাইৰ হোটেল হয় হোটেল নহয় মিঠাইৰ দোকান হয় আমি ইয়াতে মিঠাই লৈ লৈছোঁ ইয়াৰ পৰাই লৈ লৈছোঁ অলপমান মিঠাই গাড়ী আমাৰ এতিয়াও হোৱাই নাই ছাৰ্ভিচিং কিবা কিবি কৰি আছে আমি তাৰ আগতে এই দোকানখনলৈকে আহিছোঁ দোকানখনত অলপ মিঠাই ইয়াৰ পৰাই লৈ লৈছোঁ বহুত ভাল বুলি ফেমাছ বোলে এইখন সেইটো কাৰণে আহিছোঁ KFC টো আহিছোঁ অলপমান KFC টো কিবা লৈ যাম আমি কি ল'লোঁ 7 নম্বৰ boneless strips টো এইটো দুইটা ল'লোঁ আৰু hot and crispy bucket-টো দুটা ল'লোঁ দুটা লৈ লৈছোঁ দুটাটো ঘৰলৈকে লৈ যাম আৰু দুটা আমি মিলি কৰি খাম আৰু খাই আছোঁ আপোনালোকে চাই থাকক দোস্ত আমাৰ গাড়ী কিনা পাৰ্টি আহিয়ে গ'ল আমি KFC এতিয়া খাই আছোঁ এই চাওক পুৰা মজা একদম আমাৰ ৰাতিয়ে হৈ গৈছেগৈ গাড়ী ছাৰ্ভিচিং চাওক এয়া কৰি আছে কেমেৰা লগাই আছে বেক কেমেৰাটো থাকি গৈছিলে বেক কেমেৰাটো লগাই দিছে দেউতাই চাই আছে কি কি লগাই আছে এইটো চাওক দেউতাৰ নামটো ওলাই আছে স্ক্ৰীণত যোনে লৈছে ইয়াত স্ক্ৰীণত ওলাই থাকে মানেশ্বৰ বৰা এণ্ড উইথ ফেমিলি এইবিলাক চব স্ক্ৰীণত ওলাই আছে আৰু ছাৰ্ভিচিং কৰি আছে এতিয়া ৰাতি এতিয়া 6টা বাজি গ'ল গাড়ী আজি ডেলিভাৰী দিওঁতে আমাৰ আমাৰ গাড়ী ৰেডি হ'ব এতিয়া আমি লৈ যাম আৰু কাৰণ গাড়ী দিওঁতে সময় লাগে সেইবাবে আমি গাড়ী ৰেডি কৰি আছোঁ এতিয়া আৰু অকণমান দেৰিৰ পিছত আমি আৰু ইয়াৰ পৰা ওলাম দেখিছে বেলুন লগাই আছে আমাৰ গাড়ীত বন্ধুসকল শেষত মোৰ কেমেৰাৰ বেটাৰী নাইকিয়া হোৱাত মোৰ যিটো মাহীৰ ল'ৰা আছিলে মাহীৰ ল'ৰাটোৰ মোবাইলৰ দিয়ে মই অকণমান ভিডিঅ' কৰিছিলোঁ আৰু লাষ্টত আমি গাড়ীখন ৰিচিভ কৰিলোঁ ৰিচিভ কৰি আমি ঘৰলৈ লৈ আহিলোঁ লৈ আহি ৰাতিপুৱা যিখিনি ঘৰৰ সদস্য আছিলে তেওঁলোকক মই অকণমান গাড়ীত উঠাই ফুৰাবলৈ লৈ গৈছিলোঁ ঘৰৰ গোটেইকেইজন সদস্য আছিলে মাহী মা মোৰ মিছেছ ফুলখালী গোটেইখিনিয়ে আছিলে তেওঁলোকক এবাৰ টেষ্ট ড্ৰাইভ কৰি দেখালোঁ আৰু যদিহে আপোনালোকে গাড়ীখন ভাল পাইছে আপোনালোকে তেজপুৰত গৈ পিনে ল'ব পাৰিব মাৰুতিৰ যিটো নেক্সা কোম্পানী আছে তাৰ পৰাই ল'ব পাৰিব মই ডেছক্ৰিপশ্যনত তেওঁলোকৰ লিংক আৰু ফোন নাম্বাৰটো দি দিম আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'ত যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ বাই বাই জয় আই অসম